যিখিনি মানে ঠাই মানে নামঘৰৰ তো এখন ধুনীয়াকৈ গাইজ ষ্টেণ্ড হাউচ কৰি ধুনীয়াকৈ ৰভা চভা বাৰান্দা হৈছে তো বহুত ভাল লগা হৈছে তো সেইখিনি বস্তু দেখুৱাই আছোঁ। তো হে গাইজ তো গাঁৱলীয়া আলু আকৌ নতুন ভিডিঅ'তে আপোনালোক আহি গ'লোঁ তো নিশ্চয় থাম্বনেল টাইটেল চাই গম পাইছে ভিডিঅ'টো কি হ'ব যাইছে তো গাইজ আজি হৈছে আমাৰ ৰাজহুৱা নাম বাসুদেৱ নামঘৰৰ গাইজ আজি ৰাজহুৱা নাম তো ক'ব গ'লে গাইজ প্ৰতিষ্ঠা দিৱস তো 60 সংখ্যক বাসুদেৱ নামঘৰৰ গাইজ ৰাজহুৱা নাম তো সেইবাবে এটা ভিডিঅ' বনাই ওলাইছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। তো বৰ্তমান আমাৰ মানে শোভাযাত্ৰা হৈ আছে গাইজ তো গাঁৱত ঘূৰি আছে মানে শোভাযাত্ৰা তো ক'ত কেনেকৈ কি কৰি আছে চবখিনি বস্তু দেখুৱাই আছোঁ তাৰ লগতে ভিডিঅ'টো গাইজ আমাৰ এখন গাইজ আমাৰে মানে গাঁৱৰ ওচৰৰ জেগা তো এৰপৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ধুনীয়াকৈ গাইজ বেয়া চৰ ফুলছে ধুনীয়া একদম দেখছোন গাইজ কেনে এটা ধুনীয়া এটা গাইজ ভিউ এটা হৈ আছে তো মজা হৈছে গাইজ ফটো উঠবা তো এতিয়া ধুনীয়া কৰি যাই আছোঁ দেখুৱাই আছোঁ গতিকে সেই নামঘৰৰ পৰিৱেশ কেনেনো কি কৰি আছে তো বৰ্তমান শাস্ত্ৰ পাঠো চলিছে লগতে গাইজ শোভাযাত্ৰা হৈছে এইফালে আমাৰ কৃষ্ণ কমল কে কেনে এইফালে সিদ্ধাৰ্থ আহিছে গাইছে আকৌ মাতি দিছোঁ মজা মজা তো ধুনীয়াকৈ দেখুৱাই আছোঁ গোটেইখিনি বস্তু যাই আছোঁ নামঘৰৰ লগিন তো চাই থাকক ভিডিঅ'টো। তো মানে গাইজ আমাৰ ৰাতিপুৱাই মানে আমাৰ নামঘৰৰ পতাকা উত্তোলন লগতে আমাৰ যিটো মানে স্মৃতি তৰ্পণ কিবা কাৰ্যসূচী থাকে তো সেইখিনি বস্তু ৰাতিপুৱাই কৰা হৈছে তো গাইজ বহুত পুৱাই কৰিছে মানে গাইজ উঠোতে বহুত দেৰি গৈছে ক'ব গ'লে বহুত দেৰিকৈ উঠছোঁ তাৰ কাৰণে গাইজ সেইখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক তো বেয়া নাপাব। তো বৰ্তমান যিখিনি বস্তু হ'ব মানে যিখিনি বস্তু হৈ আছে শোভাযাত্ৰা হওক বা তোমাৰ ভাগৱত পাৰ বৰ্তমান সেইখিনি আছে গাইজ ভাগৱত পাৰ আছে লগতে শোভাযাত্ৰা হ'ব আৰু ৰাতি গাইজ নাগৰা নাম আছে তো ৰাতি বেছি ভাল হ'ব আপোনালোকক ক'ব গ'লে ৰাতি বেছিকৈ মানে অলপ আছে নাগৰা নামো আছে গাঁৱৰ গাইজ মানে আয়তীসকলে নাম ধৰিব পাৰে তো সেইখিনি বস্তু দেখুৱাই আছোঁ তাৰ লগতে বৰ্তমান যাই আছোঁ ভিতৰত লগিন কেনেনো কি পৰিৱেশ লগতে গেটৰো ধুনীয়াকৈ ভিডিঅ' দিছোঁ গেট বৰ্তমান গাইজ গেট দিয়া হোৱা নাই মানে ডাইৰেক্ট মানে যিখিনি ৰভা মানে যিখিনি মানে ঠাই মানে নামঘৰৰ তো এখন ধুনীয়াকৈ গাইজ ষ্টেণ্ড হাউচ কৰি ধুনীয়াকৈ ৰভা চভা বাৰান্দা হৈছে তো বহুত ভাল লগা হৈছে তো সেইখিনি বস্তু দেখুৱাই আছোঁ লগতে নামঘৰটো দেখুৱাই আছোঁ গাইজ আপোনালোক দেখছি যাওঁ ভিডিঅ'টোত কি কালাৰ চালাৰ কৰা হৈছে যোৱা বছৰে তো নামঘৰটো বহুত ধুনীয়া লগা হৈছে লগতে এইবাৰ গাইজ এখন সৰুকৈ মঞ্চ কৰা হৈছে তো কোনখন মঞ্চ কৰা হৈছে কেনেকৈ কৰা হৈছে চবখিনি বস্তু দেখুৱাই আছোঁ তো বলক 1 hour later. তো গাইজ বৰ্তমান ঘৰতে আছোঁ মানে ঘৰৰ কাইলৈ মাত্ৰ মানে তো তাতে গাইজ বহুত চাউণ্ড আপোনাৰ দেখছিয়ে গাইজ চাউণ্ড মানে এইবাৰ এলাউন্স কৰিছে মানুহবিলাক যিগিলান ডাটা যিগিলান বস্তু দিছে সেইখিনি বস্তু মানে এলাউন্স কৰিছে কোনে কোনে পইচা দিছে বা কি কৰিছে চবখিনি বস্তু মানে এলাউন্স কৰিছে কাই প্ৰসাদ দিছে কাই কি দিছে তো সেইকাৰণে ঘৰক লৈ আহিছোঁ মানে এলাউন্স কৰিছে তাৰ কাৰণে যোৱা নাই তো ঘৰত আহিছোঁ বৰ্তমান ঘৰত আহি ক্লিকটো ক'লোঁ এতিয়া গাইজ মানে অলপ দেৰিকৈ অন্ন দিব তো সেইখিনি বস্তু দেখুৱাই আছোঁ ধুনীয়া কৰি তো সেইও খাই আছোঁ লগতে প্ৰসাদ চসাদো খাইছোঁ চবখিনি বস্তু দেখুৱাই আছোঁ চাই থাকক। তো গাইজ বৰ্তমান প্ৰসাদ খাইছোঁ চাওক ইফালে আমাৰ কাকাই আছে মছলাটো কম হৈছোঁ এই প্ৰসাদ খোৱা হ'ল মোৰ তাতে আছে গাইজ তো গাইজ বৰ্তমান বহিছোঁ চেয়াৰত মানে ইফালে অলপ মানে গাইজ একলাকৈ তো প্ৰসাদ চসাদ খালোঁ ধুনীয়া কৰি এতিয়া গাইজ ভাত দি আছে মানে অন্নৰ ব্যৱস্থা কৰা হৈছে তো অন্ন দি আছে মানে গাইজ ভাত চাত খাই আছোঁ গাঁৱৰ মানুহখিনি লগ হৈ তো তাৰ এটা ক্লিপ দিছোঁ বোলে সিদ্ধাৰ্থ বহি আছে
তো একলাকে বহিছোঁ গাইছ তো ধনীটো সিদিনা গাইছ ভিডিঅ' যি বনাইছিলোঁ তো আছে মানে গাইছ গাদাটো মাৰাই নাই তো এতিয়াও সৰু চলি অলপ চলপ আছিল কিবা এটা চব পুৰি দিয়া হৈছে তো সেপাতে আছে গাইছ কাঠ পাই ৰাতি যি পুৰি শেষ কৰিব লাগিব তো ধুনীয়াকৈ ৰাতি জুই দুই পম লগতে এইফালে নাগৰা আহিব নাগৰা নাম চাম লগতে চবখিনি বস্তু দেখুৱাই আছোঁ ইফালে আমাৰ গাইছ এখন আছে গাইছ মেইন ৰভাখন মানে মেইন যিখন গাইছ মানে আমাৰ নামৰ গাইছ মন্দিৰৰ এখন মেইন ৰভা আৰু এতে গাইছ ভাতৰ ব্যৱস্থা কৰা হৈছে মানে তো ভিতৰত যাই দেখুৱাই আছোঁ Few moments later. তো গাইজ ফাইনেলি ভাত চাত খাই ওলাই আহিলোঁ তো ধুনীয়া কৰি প্ৰসাদ খালোঁ ভাত খালোঁ লগতে গোটেইখিনি গাঁৱৰ মানে ভাত চাত খাই ধুনীয়াকৈ ঘৰত গ'ল আৰু ৰাতি মানে গধূলি আহিব তো গধূলিৰ পৰা মানে গাইজ আপোনালোক কৈছোঁ আমাৰ আয়তীখিনি নাম ধৰোঁ মানে ফাৰ্ষ্ট তাৰপিছত আমাৰ যিটো নাগৰা নাম বিশেষ আকৰ্ষণ উৰ্বশী ৰাজবংশী তেওঁ নাগৰা নামটো মানে প্ৰদৰ্শন কৰিব তো চবখিনি বস্তু দেখুৱাই আছোঁ ৰাতিৰ পৰিৱেশ তো এতিয়া ধুনীয়াকৈ য'ত ভিডিঅ'টো য'ত ভিডিঅ'টো মানে ফাৰ্ষ্ট আৰম্ভ কৰিছিলোঁ ষ্টাৰ্ট কৰিছিলোঁ তাকে আহিছোঁ বেহৰৰ একেলগে গাইছ এখানে ভিউটো বঢ়িয়া হৈছে তাৰমানে ভিডিঅ'টো মানে ক্লিপটো লৈ মানে আৰু আগবাঢ়িছোঁ ক্লিপটো ল'বা এইটো ক্লিপ ল'বা আৰু আগবাঢ়িছোঁ মানে জেগাটা বঢ়িয়া হৈছে আপোনাৰ দেখছি না মানে কি মজা এটা ভিউ এটা হৈছে এইবাৰ সিদ্ধাৰ্থ ইও ৰাতিপুৱা আহিছিল তো এতিয়া ঘৰত যাব গধূলি আহিম এপাক কালি ফাংচন চালি কালি ফাংচন চালোঁ তাতে আজি দুহাৰতে চাম আজি আমাৰ তাতে ফাংচন আছে আমাৰ তাতে কিন্তু ফাংচন নহয় মানে নাগৰা নাম কাই আছে মাতে উৰ্বশী ৰাজবংশী আহি চাম মোটামুটি 7:30 যোৱা বছৰো আহিছিলে কিন্তু ভাতটো খাব লাগিব ৰাতি হ'ব দে হা একদম সেইটো তোৰ বঢ়িয়া দেই গাইজ ৰাতিও আহিব ধুনীয়াকৈ ৰাতি বঢ়িয়া কৰি ক্লিপটো দেখি আছোঁ মানে ভাত চাত খোৱাৰ লগতে এতিয়াতো ভাত চাত খালোঁ গাইজ তো ভাত চাত খাই আপোনাৰ ওলাই আহিলোঁ এতিয়া ঘৰত যে গাইছ ৰেষ্ট লৈ ধুনীয়াকৈ ৰাতি লগ পাইছোঁ এতিয়া গাইছ বিশেষ একো নাই এতিয়া ধুনীয়াকৈ চাউণ্ড টাউন কিবা কিবি ফিট কৰি আছে লগতে এতিয়া গাইছ চেয়াৰ তেয়াৰ পাৰি আছে মানে ৰাতিটো গাইছ নাম আছে না তাৰ কাৰণে তো ধুনীয়াকৈ ৰাতি লগ পাইছোঁ তো ভিডিঅ'টো ইমান সমাপ্ত কৰিছোঁ ৰাতি লগ পাইছোঁ গাইছ থেংক ইউ তো গাইজ ফাইনেলি হৈ গ'ল ৰাতি তো আপোনালোকে শুনিব পাইছে চাউণ্ড আমাৰ গাইছ মানে গাঁৱৰ আয়তী হ'লে গাইছ মানে নাম ধৰিছে বৰ্তমান তো আপোনাক মই দিনতে কৈছিলোঁ কি আমাৰ উৰ্বশী ৰাজবংশীৰ দলটো মানে নাগৰা নামৰ দলটো অহাৰ আগতে আমাৰ গাইছ মানে গাঁৱৰ যিখিনি নামতি দল আছে তো তাহোঁ মানে গাইছ নাম গাব তো বৰ্তমান নাম গাই আছে তো ধুনীয়াকৈ ৰাতি হৈ গ'ল অলপ পাছত গাইছ আমাৰ বিশেষ আকৰ্ষণ আজিৰ নাগৰা নামৰ দল উৰ্বশী ৰাজবংশীৰ দল আহি পাব তো সেইখিনি দেখুৱাই আছোঁ এতিয়া গাইছ মানে ফাৰ্ষ্ট আমি আমাৰ গাইছ ৰাইজৰ মানে যিটো আয়তীসকলে নাম ধৰিছে তো সেইখিনি পৰিৱেশ দেখুৱাই আছোঁ সম্বৰ্ধনা জনাম আমাৰ সন্মানীয় শ্ৰীযুত ধীৰেন্দ্ৰনাথ মেধি ডাঙৰীয়া তো গাইজ ফাইনেলি নাগৰা নামৰ দলো আহি পাই গেলাক তো খন্তেক পিছতে আৰম্ভ হ'ব নাগৰা নাম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ A few moments later. তো গাইজ ফাইনেলি আমাৰ নাগৰা নামৰ পাৰ্টি আহি পাইছে মই নিশ্চয় শব্দ শুনিছে গাইজ নাগৰা নামৰ পাৰ্টি আহি পাইছে এতিয়া আমি যাই আছোঁ আমাৰ নৈশ আহাৰ যোনে দান কৰিছে গাইজ নৈশ আহাৰ আজি ৰাতিৰ তো তাৰে ভিতৰত যাই আছোঁ আমাৰ এইফালে ধনমণি দা আছে তো গাইজ আহোঁ মানে আমাৰ ৰাতি মানে নৈশ আহাৰটো দান কৰিছে ইফালে আমাৰ মামা আছে কেনে ইফালে আমাৰ ভাজি আছে ইফালে আমাৰ আজিৰ কওক কিবা কেনে লাগছে নামত কাম চাম কৰি ভাল লাগছে তো ইফালে ধুনীয়াকৈ ৰান্ধি আছে আমাৰ আজি ৰাতিৰ আহাৰ ইফালে আলু ভাজি আছে ভাত চাত বহি আছে ভাত হৈ আহিছে অলৰেডি ধুনীয়া কৰি তো কওক আপুনি অলপ আজি নামৰ বিষয়ে নামটোতো আমাৰ সুকলমে হৈয়ে গ'ল হয় এতিয়া নাগাৰা নাম চলি আছে হয় হয় আৰু নাগাৰা নামৰ বাবে আমি যি ৰাইজৰ কাৰণে নৈশ আহাৰৰ ব্যৱস্থা কৰা হৈছে নৈশ আহাৰত এতিয়া আমাৰ আছে মিক্স ভাজি আছে হয় হয় পাপৰ ভাজি আছে হয় হয় আৰু আছে পায়স আছে দালি চব্জি আৰু মাছৰুম আছে এইখিনিয়ে গম পালে গোটেইখিনি বস্তু নৈশ আহাৰত কি কি আছে চবখিনি বস্তু গম পালে তো ধুনীয়াকৈ দেখুৱাই আছোঁ এতিয়া নাগৰা নাম চোৱা যাইছোঁ মানে য'ত নাগৰা নাম গাড়ী আছে তাক যাই আছোঁ ধুনীয়াকৈ চবখিনি বস্তু গম পালা তো এতিয়া বলক
later. তো গাইজ ফাইনেলি ধুনীয়া কৰি ভাত চাত খালোঁ লগতে গাইজ নাম শেষ তো এতিয়া ঘৰত যাই আছোঁ ইফালে আহোঁ আছে আমাৰ কৃষ্ণ কমল আছে গাইজ সিদ্ধাৰ্থ মানে গাইজ ইয়াক থবা যাই আছোঁ আমি তো মানে গাইজ ইয়াক আজি থাক পাৰিছোঁ ৰাতি মাত্ৰে কিন্তু নাটখে বুলি গাইজ খালি কিবা কাম আছে গাজি আজি খালোঁ লগতে লাড়ু চাড়ু গোটেইখিনি ভাগলাক তো ধুনীয়াকৈ নাম চেছ তো এতিয়া থবা যাইছোঁ ইয়াক ঘৰৰ লগিন ইফালে আমাৰ খেকে আছে পাতখিনি বিৰাট ধুনীয়া আছিল ইছ পাতখিনি ধুনীয়া আছিল গাইজ তো এতিয়া ঘৰত যাইছোঁ ধুনীয়া কৰি ইয়াক থৈ আহিছোঁ তো ভিডিঅ'টো এইখিনিয়ে আছিল বেছি লম্বা কৰা নাই গাইজ ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' হৈছে ধুনীয়া কৰি তো কেনে পালে ক'ব লগতে কমেণ্ট বক্সত লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বেছিকৈ কৈছোঁ গাইজ মানে গাঁৱৰখিনিক তো গাঁৱৰখিনি বেছিকৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো যিটো আমাৰ গাঁৱৰে ৰাজহুৱা নাম তো সেইখিনিয়ে ক'লোঁ তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব তো নেক্সট ভিডিঅ'টো লগ পাইছোঁ বাই বাই জয় অসম